নমস্কাৰ জনাইছোঁ আটাইকে আমি 22খন বেটাৰী ডিফিল আঞ্চলিক বাইক উৎসৱলৈ স্বাগতম জনাইছোঁ শুভেচ্ছা জনাইছোঁ আমাৰ এইবুলি আহি 22 বছৰ পালে আমাৰ এই বাইক উৎসৱটি এই পুথিমেৰী নদীৰ বাকৰিত অৰ্থাৎ ঢেকীয়াপতা এই বাইক মন্দিৰত যিটো কথা কৈছে যে এই বাইক উৎসৱটি মানে কেনেধৰণে পালন কৰে বা কি নিয়ম নীতিত মানে মন্দিৰ নকৰি কেনে থানত পালন কৰে এইটো কথা কৈছে আচলতে আমাৰ বাইক উৎসৱটি পূৰ্বৰে পৰা থানতে কৰিছে জংঘলত পূজা কৰে আমাৰ আগতে কোনো ধৰণৰ মঠ মন্দিৰ তেনেকৈ নাছিলে আমাৰ বিশেষকৈ ট্ৰাইবেল মানুহসকলৰ মঠ মন্দিৰত তেনেকৈ নাছিলে গতিকে আমি যিখিনি আমাৰ পূজা কৰা হয় সেইবিলাক জংঘলতে কৰা হয় বা গছ গছনিৰ তলতে নিৰ্দিষ্ট আমাৰ মূৰ্তি হিচাপে নাথাকে তাত আমি যিকোনো শিল বা কিবা জাতীয় বস্তুক আমি মূৰ্তি হিচাপে তাক মানি পেলাই তেনেকৈ আমি পূজাখন পালন কৰোঁ আৰু এইখিনি এইবাৰ অনুষ্ঠানবিলাক আমাৰ এনেধৰণৰ যে আমাৰ প্ৰথম দিনা যোৱাকালিৰ পৰা আৰম্ভ হৈছিলে আমাৰ পতাকা উত্তোলন আদি কৰি বা মন্দিৰৰ মুখদ্বাৰ উন্মোচন আদি কৰি কেনে আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হৈছিলে যোৱাকালি ঠিক তেনেকৈ আজি ৰাতিপুৱাৰ পৰা বৃক্ষৰোপণ কাৰ্যসূচী হৈছে বিভিন্ন খেল ধেমালি অনুষ্ঠান হৈছে তাৰ লগতে আৰু আমাৰ আজি এটা বিশেষ এটা অনুষ্ঠান হৈছে হ'ল বাইকৰ অতি ৰমন্থন বুলি পেলাই ইতিমধ্যে আমাৰ অনুষ্ঠানটি চলি আছে যাৰ নেকি ইয়াৰ উদ্বোধন কৰিছে আমাৰ ডক্টৰ বাবুৰা বা হাকাচাম দেৱে তেখেত বিশিষ্ট সাহিত্যিক তথা ৰহস্যৰ সম্পাদক ইয়াৰ পিছতে আমাৰ আৰু এটি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব আজি সন্ধিয়া 7 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া এই নিমন্ত্ৰিত কণ্ঠশিল্পীৰ ঠিক তেনেকৈ অহাকালি আমাৰ ৰাতিপুৱা 7 বজাৰ পৰা এই অনুষ্ঠান আৰম্ভ হ'ব পূজা আৰম্ভ হ'ব তাৰপিছত আমাৰ 11 বজাত সাংস্কৃতিক সমাৰোহ অনুষ্ঠান আছে তাত বিভিন্ন আমাৰ বহুৰঙী দল ৰাভাকৃষ্টি দল বা ততলা ৰাভাকৃষ্টি দল এইবিলাকে অংশগ্ৰহণ কৰিব তাৰপিছত দিনৰ 2 বজাৰ পৰা আমাৰ ধৰ্মালোচনা সভা এখন আছে তাৰপিছতে আৰু ঠিক সন্ধিয়া টাইমত আমাৰ এইবাৰ মানে বাইক উৎসৱত এখন মানে আমি উপহাৰ কুপন খেল অনুষ্ঠিত কৰিছোঁ সেইখন মানে খেলখন অহাকালি অনুষ্ঠিত হ'ব সন্ধিয়া টাইমতে তাৰপিছত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে অহাকালি ৰাতি আকৌ সাংস্কৃতিক সন্ধিয়াত এইবাৰ আমি নিমন্ত্ৰণ কৰিছোঁ এইবাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সাৰেগামাপাত গৈ পেলাই প্ৰতিনিধিত্ব কৰা আমাৰ যুগল কিশোৰ ৰাভাদেৱ অহাকালি আহিব তেখেতে আৰু লগত থাকিব অঞ্জলি মাৰি এইখিনি কাৰ্যসূচী অহাকালি অৰ্থাৎ এই বাইক উৎসৱত অহাকালি যিমানসমূহ অনুষ্ঠান হ'ব সকলো অনুষ্ঠানতে আমি সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ সকলো জাতি ধৰ্ম নিৰ্বিশেষে আহি পেলাই এই অনুষ্ঠানটি উপভোগ কৰক সহযোগ কৰক তাকে কামনা কৰিছোঁ নমস্কাৰ এই আমাৰ বেতনা ডিফিলি আঞ্চলিক বাইক উৎসৱ আমাৰ ঢেকীয়াপতাত প্ৰতি বছৰে ফাগুন মাহৰ 3, 4, 5 এনেকৈ পালন কৰা হয় ইংৰাজী প্ৰায় আমাৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ 17 তাৰিখ এইবাৰ 18 তাৰিখ 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে এই বাইক উৎসৱটি আমি 2003 চনৰ পৰাই এই ঢেকীয়াপতাত বেতনা ডিফিলি আঞ্চলিক বাইক উৎসৱ নামেৰে পালন কৰি আহিছোঁ এই উৎসৱটি আচলতে ৰাভা সমাজত জেঠ মাহৰ পূৰ্ণিমাৰ তিথিত পালন কৰা হয় কিন্তু আমাৰ এই বেতনা ডিফিলি অঞ্চলত বহুখিনি অসুবিধা আছিলে যেতিয়া আমি ইয়াত স্থাপন কৰিছিলোঁ সেই সময়ত আমাৰ লক্ষ্যতৰা নদীটো বেতনা অঞ্চলৰ যি আমাৰ ৰাভা সমাজ আছে তেখেতসকলে আমাৰ ডিফিলি মৌজাৰ মানুহখিনিৰ লগত যোগাযোগ কৰাৰ কাৰণে খুব এটা মানে অন্তৰায় আছিলে তেখেতসকলৰ লগত এই যিহেতু জেঠ মাহৰ পূৰ্ণিমাহত পালন কৰিবলৈ হ'লে মানে মেইন বাৰিষা পৰে বাৰিষাৰ কালত তেখেতসকলৰ লগত আমাৰ যোগাযোগ কৰোঁতে বহু অসুবিধা হয় সেইকাৰণে আমি ৰাইজে সিদ্ধান্ত কৰি আমি এই উৎসৱটি ফাগুন মাহৰ 3 তাৰিখৰ পৰা উদযাপন কৰাৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু তেতিয়াৰে পৰা আজি 22 বছৰ ধৰি আমি ইয়াত ফাগুন মাহৰ 3 তাৰিখৰ পৰাই আৰম্ভ কৰোঁ হয় আচলতে বাইক উৎসৱটি আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া এই উৎসৱটি আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সেই সময়ত বাইক উৎসৱ পালন কৰা হোৱা নাছিলে এই উৎসৱটো আচলতে সুদূৰ ব্ৰহ্মপুত্ৰৰ মানে দক্ষিণ পাৰত ৰাভাসকলে পালন কৰি আহি আছে এই উৎসৱটিও আমাৰ যেহেতু ৰাভাবিলাকৰ এটা জাতীয় উৎসৱ সেয়েহে আমি বহুকেইজন উদীয়মান স্বনামধন্য ব্যক্তিৰ প্ৰচেষ্টাত
এই উৎসৱটি সুদূৰ টিকৰিগিল মেঘালয়ৰ টিকৰিগিল্লাৰ পৰা দেউৰী আনি আনুষ্ঠানিক মানে এটা বিধিমত নিয়মেৰে এই উৎসৱটি আমি ঢিকিপুটাত প্ৰতিষ্ঠা কৰোঁ। এই তেতিয়াৰ পৰাই টিকৰিগিল্লাৰ পৰাই দেউৰীবিলাক আহি আমাৰ ইয়াতে বিধি স্থাপন কৰি তেখেতসকলে এই পূজাটো ইয়াত মানে প্ৰতিষ্ঠা কৰি থৈ গৈছে আৰু তেতিয়াৰে পৰাই আমি ইয়াত মানে এই উৎসৱটো পালন কৰি আহি আছোঁ। এটা দেখিলে দুখন মৌজা লগ লাগি ইয়াতে বাইশ উৎসৱ পালন কৰোঁ। বাইশ উৎসৱ আজি 22 বছৰ ধৰি পালন কৰি আহিছোঁ। গতিকে আমি আমাৰ ৰাভা সমাজৰ যিখিনি অপায় অমংগল নাশ কৰাৰ কাৰণে আমি কৃষিৰ লগত যিহেতু জড়িত এই উৎসৱ আৰু এই উৎসৱ কৃষি পাৰ্বণবিলাক ভাল হোৱাৰ কাৰণে আমি ৰাভা সমাজে লগ লাগি আমি আজি 22 বছৰ ধৰি পালন কৰি আহিছোঁ। আৰু অহাকালি আমাৰ আছে কৃষ্টি সমাৰোহ। কৃষ্টি সমাৰোহত আমাৰ দক্ষিণ ৰাভা ছাত্ৰ সন্থাৰ উপসভাপতি দীপাংকৰ ৰাভাই কৃষ্টি সমাৰোহত কৰিব। আৰু তাৰপিছত আমাৰ আছে মুকলি সভা। মুকলি সভাত আমাৰ মুখ্য অতিথি প্ৰমোদ বড়ো ডাঙৰীয়াই উপস্থিত থাকিব। তাৰপিছত আমাৰ নিপেন খান্দা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি তেখেতো আহি আমাৰ ইয়াতে উপস্থিত হ'ব। আৰু এনেকৈ আমাৰ অনুষ্ঠান একাদিক্ৰমে চলি থাকিব। আৰু নিশা সাংস্কৃতিক সন্ধিয়া চলিব।